ইউক্লিডৰ বিভাজন প্ৰণালী ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m+1 নাইবা 9m+8 আৰ্হিৰ। এতিয়া আমাৰ ইয়াত যে ইউক্লিডৰ বিভাজন প্ৰণালী ব্যৱহাৰ কৰি, তেতিয়াহ'লে ইউক্লিডৰ বিভাজন প্ৰণালী সূত্ৰটো আমি আগতে লিখি ল'ম যে a is equal bq plus r 0 less than or equal r less than b। এইটো হ'ল আমাৰ ইউক্লিড বিভাজন প্ৰণালী। আৰু ইয়াত যিটো আমাৰ a আছে, এইটো হ'ল আমাৰ যিকোনো যোগাত্মক অখণ্ড সংখ্যা। তেতিয়াহ'লে আমি ধৰিব পাৰোঁ, লেট ধৰা হ'ল a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা। তাৰপিছত চোৱা, ইয়াত আমাৰ কি আছে bq plus r, অৰ্থাৎ ইয়াত আমাৰ কি আছে যে 9m plus 9m, অৰ্থাৎ 9 মানে কি বিৰ মান আমাৰ কি দিয়া আছে 9, আৰু কিউ ঠাইত আমাৰ কি আছে m, আৰু r ঠাইত কেতিয়াবা কি থাকিব আমাৰ 0 থাকিব পাৰে, 1 থাকিব পাৰে, 8 থাকিব পাৰে, এনেকুৱা ধৰণৰ আমাৰ আহি থাকিব। গতিকে ইয়াত আমি লিখিব পাৰোঁ, যদি আমি ইয়াত বিৰ মান, অৰ্থাৎ ইয়াত যিটো আমাৰ বহি আছে যে বিৰ মান, অৰ্থাৎ বিৰ মান ইয়াত আমাৰ কি আছে 9 আছে। গতিকে আমি ইয়াত যদি ধৰি লওঁ বিৰ মান 9, অৰ্থাৎ আমি সলিউশ্যন আগতে অলপ কৰি লওঁ, তোমালোকে সহজ হ'ব। লেট ধৰা হ'ল যে a যিকোনো এটা যোগাত্মক যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা, এক যদি আমি যিকোনো অখণ্ড সংখ্যা ধৰি লওঁ, তেতিয়াহ'লে চোৱা এই অখণ্ড সংখ্যাৰ আৰ্হিটো আমি এনেকুৱা ধৰণৰ আহিব লাগিব যে 9m+1 নাইবা 9m+8 নাইবা কি আমাৰ m 9m, এনেকুৱা ধৰণৰ আৰ্হি আহিব লাগিব। এতিয়া যদি এনেকুৱা ধৰণৰ আৰ্হি আহিব লাগে, তেতিয়াহ'লে চোৱা ইয়াত আমাৰ কি বিৰ ঠাইত কি বহি আছে 9, ইয়াত যদি আমি আৰু এতিয়া আমি বিৰ ঠাইত যদি আমি 9টো বহাই দিওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব ডাঙৰ হ'ব। গতিকে তোমালোকে কি ধৰিবা 3, অৰ্থাৎ b is equal 3। এতিয়া আমি b is 3 ধৰিছোঁ। গতিকে আমাৰ ইউক্লিডৰ কলনবিধি প্ৰণালী, অৰ্থাৎ বিভাজন সূত্ৰটো ব্যৱহাৰ কৰিব দিছে। গতিকে আমি এইটো সূত্ৰ এতিয়া আমি ব্যৱহাৰ কৰিম, যিহেতু a is equal b, অৰ্থাৎ বিৰ ঠাইত আমি কি লিখিছোঁ 3, অৰ্থাৎ ইয়াত আমি কি লিখিম 3q plus r 0 less than or equal r less than b। এতিয়া আমি ইয়াৰ পৰা কি বুজি পালোঁ, যে ইয়াৰ পৰা আমি বুজি পালোঁ যে এই আৰৰ মান 0 হ'ব লাগিব, আৰু 0তকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব। তাৰমানে আৰৰ মান 0 হ'ব পাৰিব, আৰু 0তকৈ কি হ'ব লাগিব বেছি হ'ব লাগিব। আকৌ যে r লেছ দেন b, তাৰ মানে আৰৰ মান এই বিতকৈ আমাৰ কি থাকিব লাগিব সদায় সৰু থাকিব লাগিব। তেতিয়াহ'লে ইয়াত আমি কি লিখিব পাৰোঁ যে ইয়াত r is equal 0, অৰ্থাৎ যে 0 লেছ দেন অৰ ইকুৱেল r, তাৰমানে আৰৰ মান 0 হ'ব পাৰিব, আকৌ কি 0তকৈ বেছি হ'ব লাগিব। এতিয়া ইয়াত কি আছিলে আমাৰ b, এই বিৰ ঠাইত আমাৰ কি 3, তাৰমানে ইয়াত আমি কি লিখিব পাৰোঁ 3ও লিখিব পাৰোঁ। তেতিয়াহ'লে চোৱা ইয়াত এই আৰৰ মান কি হ'ব লাগিব 3তকৈ সৰু হ'ব লাগিব, তাৰমানে কি 0 1 2, 3 নহয়, তাৰ কাৰণে কি আৰৰ মান সদায় ইয়াত যে থাকিব b, অৰ্থাৎ b মান 3, সেইকাৰণে আমি ইয়াত 3 লিখিছোঁ, ইয়াতকৈ সৰু হ'ব লাগিব। এতিয়া আমি কি কৰিম, এই আৰৰ মান 0 ধৰিব পাৰিম, 1 ধৰিব পাৰিম, আৰু 2 ধৰিব পাৰিম। এই মানবোৰ ধৰি আমি কি এই ইউক্লিডৰ বিভাজন প্ৰণালী সূত্ৰত আমি বহুৱাই দিম। এতিয়া আমি কি কৰিম, এতিয়া যে যদি r is equal 0, যদি আৰৰ মান 0 ধৰা হয়, তেতিয়াহ'লে আমি এইটো সূত্ৰ যদি বহুৱাই দিওঁ, এইটো সূত্ৰত বহুৱাই দিওঁ 3q plus 0 is equal, চোৱা ইয়াত যে 0 যিকোনো সংখ্যাৰ লগত যদি 0 যোগ কৰা হয়, তাৰ কোনো ভেলু নাথাকে, গতিকে সেই সংখ্যাটোৱে হ'ব। গতিকে আমাৰ কি 3q হ'ব। এতিয়া আমাৰ ইয়াত কি কৈছিল, ইয়াত আমাৰ কোৱা হৈছিল যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো কি হ'ব 9m, অৰ্থাৎ এই অখণ্ড সংখ্যাটো যদি আমি কিউব কৰি দিওঁ, তেতিয়াহ'লে আমি ইয়াৰ সেই সংখ্যাটো কি আহিব লাগিব 9m আহিব লাগিব, নহ'লে আমাৰ কি আহিব লাগিব
যে 9qm+1 আৰ্হি নাইবা 9m+8 আৰ্হি আহিব লাগিব। তেতিয়াহ'লে এই সংখ্যাটো এতিয়া আমি কি কিউব কৰি দিম। চোৱা এতিয়া আমি ইফালে কৰিছোঁ, তেতিয়াহ'লে আমাৰ কি কৰিব ইফালে কৰিব লাগিব, অৰ্থাৎ 9q কিউব। তেতিয়াহ'লে এই 9ৰ ওপৰত আমি কি ইয়াতো আমি 3 দিছোঁ, ইয়াতো আমি কি দিছোঁ 3 দিছোঁ, তাৰমানে আমি সমান সমান হৈ গ'ল। এতিয়া চোৱা ইয়াত যদি আমি কৰি দিওঁ যে ভাঙি দিওঁ, তেতিয়াহ'লে এই 3 কিউব কৰিলে কি হ'ব 27 আৰু 9 কিউব। এতিয়া আমাৰ দেখুৱাব লাগে কি, আমাৰ দেখুৱাব লাগে যে ইয়াত আমাৰ দেখুৱাব লাগে যে 9m আমাৰ সেই দেখুৱাব লাগে। তেতিয়াহ'লে ইয়াৰ পৰা যদি আমি লিখি লওঁ যে 9 × 3 অৰ্থাৎ 3 নং 27 আৰু ইয়াত কি ৰাখিলোঁ কিউব ৰাখিলোঁ। তেতিয়াহ'লে ইয়াত আমি কি লিখিব পাৰোঁ যে 3 কিউব ইজ ইকুৱেল 9, অৰ্থাৎ ইয়াত যদি এই 3 কিউব যদি আমি এতিয়া m বুলি ধৰি লওঁ, তেতিয়াহ'লে ইয়াত কি হ'ব 9m, অৰ্থাৎ ইয়াত আমি লিখিব পাৰোঁ য'ত যে m ইজ ইকুৱেল যে 3 কিউব, অৰ্থাৎ এমৰ মান কি দিছোঁ 3 কিউব। অৰ্থাৎ ইয়াৰ মান যদি ধৰি লওঁ, তেতিয়াহ'লে আমাৰ এই যিকোনো অখণ্ড সংখ্যাটোক কিউব কৰাৰ কাৰণে আমাৰ কি আহি গ'ল 9m আহি গ'ল। গতিকে আমাৰ এটা প্ৰমাণিত হৈ গ'ল। আকৌ যদি আমি এই আৰৰ মান যদি আমি 1 বুলি ধৰি লওঁ, যদি r ইজ ইকুৱেল 1 হয়, তাৰমানে আৰৰ মান যদি 1 ধৰা হয়, তেতিয়াহ'লে এই ইউক্লিডৰ বিভাজন প্ৰণালীত আকৌ যদি আমি বহুৱাই দিওঁ a ইজ ইকুৱেল আমাৰ কি হ'ব 3 কিউব প্লাছ 1। এতিয়া আমি এই প্ৰত্যেকটো কি কৰি দিম কিউব কৰি দিম। তেতিয়াহ'লে ইফালে আমাৰ কৰিব লাগিব কিউব কৰিব লাগিব। ইয়াত আমাৰ কি হ'ব, ইয়াত আমাৰ হ'ব চোৱা এইটো আমাৰ একেই থাকিব, এইখিনি আমাৰ কি থাকিব একেই থাকিব। এতিয়া এইটো যদি আমি এইটো সূত্ৰ হিচাপে লিখি দিওঁ যে a প্লাছ বি হোল কিউব, তেতিয়াহ'লে কি হ'ব a কিউব প্লাছ 3a স্কোৱাৰ বি প্লাছ 3ab স্কোৱাৰ প্লাছ বি কিউব, এইটো সূত্ৰ হ'ব। এতিয়া এইটো সূত্ৰ হিচাপে আমি যদি এইখিনি ভাঙি দিওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব যে 3 কিউব, তাৰপিছত ইয়াত কি হ'ব আমাৰ 3 ইনটু a স্কোৱাৰ, এই মানে কি আছে 3 কিউব স্কোৱাৰ ইনটু তাৰপিছত কি আছিল বি মানে কি 1, আকৌ ইয়াত কি আছে আমাৰ 3 লিখিছোঁ, আকৌ এ মানে কি আমাৰ 3 কিউব, তাৰপিছত আমাৰ কি আছিল বি স্কোৱাৰ, বি মানে কি আমাৰ 1 অৰ্থাৎ 1 স্কোৱাৰ, ইয়াৰ পিছত আমাৰ কি আছে যে এ কিউব, অৰ্থাৎ এ মানে কি আমাৰ 1 কিউব। এতিয়া যদি আমি এইখিনি সমাধান কৰি দিওঁ, তেতিয়াহ'লে ইয়াত আমাৰ কি আহিব, এইটো যদি আমি ভাঙি দিওঁ, তেতিয়াহ'লে চোৱা এই কিউব আমাৰ কি এইটোৰ লগত আছে এইটোৰ লগত আছে, তাৰমানে কি হ'ব 3 নং 27, অৰ্থাৎ এই 3 কিউব মানে আমি কিমান জানো 27। তেতিয়াহ'লে ইয়াত কি 27 কিউব হ'ব। আৰু চোৱা ইয়াত আমি কি কৰিম, আগতে দ্ৰব্যকেইটা পূৰণ কৰিম, 3 ইনটু 3 কিমান হ'ব 9 ইনটু 1, তেতিয়াহ'লে ইয়াত কি হ'ব 9 কিউব স্কোৱাৰ, আকৌ ইয়াত কি হ'ব 3 ইনটু 9, ইয়াতেও হ'ব আমাৰ কি 9, ইয়াতে হ'ব আমাৰ কি ইয়াত আমাৰ কি ব্ৰেকেট দিব লাগিব, ইয়াত কি দিব লাগিব ব্ৰেকেট দিব লাগিব। তেতিয়াহ'লে ইয়াত যদি আমি ব্ৰেকেট দিওঁ, তেতিয়াহ'লে ইয়াত আমাৰ কি হ'ব যে এইটো আকৌ লিখি দি আছোঁ, এ ইজ ইকুৱেল অৰ্থাৎ 27 কিউব, আৰু ইয়াত হ'ব 3 ইনটু 9 কিউব স্কোৱাৰ ইনটু 1, আৰু ইয়াত হ'ব আমাৰ কি 3 ইনটু 9 কিউব 1 স্কোৱাৰ মানে কি হ'ব 1। তেতিয়াহ'লে এইটো যদি আমি এতিয়া ভাঙি দিওঁ, আমাৰ হ'ব কি 3, এইটো আমাৰ কি হ'ব 3 নং 27 কিউব প্লাছ এইটো কি হ'ব এইটো 3 নং 27 কিউব স্কোৱাৰ প্লাছ এইটো কি হ'ব 9 কিউব, আৰুতো নাই, আৰু ইয়াত কি আছে 1। তেতিয়াহ'লে চোৱা এই গোটেইখিনিৰ পৰা আমাৰ কি কমন আহে 9টো কমন আহে, কি কমন আহে 9 কমন ল'ব পাৰোঁ। তেতিয়াহ'লে 9 যদিও কমন লওঁ, ইয়াত আমাৰ কি থাকিব 3 কিউব, ইয়াতে কি থাকিব 3 কিউব স্কোৱাৰ, ইয়াত থাকিব আমাৰ 1,
আৰু ইয়াতকৈ আমাৰ বাহিৰত 1। এতিয়া এই গোটেইখিনি যদি আমি এম বুলি ধৰি লওঁ, তেতিয়াহ'লে ইয়াত য'ত আমি এই গোটেইখিনি কি ধৰিছোঁ, এম ধৰিছোঁ, অৰ্থাৎ এম ইজ ইকুৱেল 3 কিউ প্লাছ 3 কিউ স্কুৱাৰ প্লাছ 1 আমি ধৰি লোৱা হ'ল। তেতিয়াহ'লে চোৱা যে এ যিকোনো আমাৰ কি আছিল, যোগাত্মক অখণ্ড সংখ্যা আছিল। এই অখণ্ড সংখ্যাৰ কিউব পোৱাৰ কাৰণে আমাৰ কি আহি গ'ল, যে 9m + 1 আৰ্হিটো আহি গ'ল। এতিয়া তাৰপিছত আমাৰ আৰু দিয়া আছে যে আৰু এতিয়া আমাৰ কি কৰিব লাগে, এতিয়া যদি আমি আৰৰ মান কি ধৰি লওঁ, 1 ধৰি লওঁ, যে যদি 1 ধৰিছোঁ, এতিয়া কি ধৰিম, 2 ধৰিম। যদি r ইজ ইকুৱেল কি আমাৰ 2 হয়, তাৰমানে আৰৰ মান যদি আমাৰ কি হয় 2 হয়, তেতিয়াহ'লে আমাৰ ইয়াত কি হ'ব, আমাৰ ইয়াত হ'ব যে যদি আৰৰ মান কি ধৰা হয়, 2 ধৰা হয়, এতিয়া কলন বিধি সূত্র কি আছিল, এ 3 কিউ প্লাছ 2 এইটো হ'ব। এতিয়া এই বোথ সাইড যদি আমি কিউব কৰি দিওঁ, তেতিয়াহ'লে ইয়াত কি হ'ব আমাৰ 3 কিউ প্লাছ 2 স্কোৱাৰ কিউব হ'ব। এতিয়া আমি এইটো যদি আমি চিম্প্লিফাই কৰোঁ, মানে সৰল কৰোঁ, তেতিয়াহ'লে ইয়াত আমাৰ কি হ'ব, সূত্ৰটো আমি আগতে লিখি দিয়া হৈছে, আকৌ লিখি দিয়া আছোঁ। এ কিউব মানে কি হ'ব আমাৰ এ কিউব প্লাছ 3a স্কোৱাৰ বি প্লাছ 3a বি স্কোৱাৰ প্লাছ বি কিউব, এইটো সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহ'লে এইটো সূত্ৰ ব্যৱহাৰ কৰিলে আমাৰ কি হ'ব, যে 3 কিউব প্লাছ তাৰপিছত কি আছিল 3 ইনটু বি স্কোৱাৰ ইনটু বি 3 ইনটু এ স্কোৱাৰ ইনটু বি মান কিমান আছে 2, গতিকে ইয়াত কি হ'ব আমাৰ 2। আকৌ ইয়াত আমি কি লিখিম, যে তাৰপিছত আছে 3 ইনটু এ মানে কি 3 কিউব, আৰু বি কিমান আছে 2। আকৌ তাৰপিছত কি দিয়া আছিলে আমাৰ, যে বি কিউব মানে কি আমাৰ 2 কিউব। এতিয়া যদি আমি ইয়াত লিখোঁ, এইটো ভাঙি দিলে কি হ'ব 27 কিউব। আকৌ এইটো লিখিলে কি হ'ব, যে 3 ইনটু 9 কিউ স্কোৱাৰ, আকৌ ইয়াৰ লগত কি আছিল আমাৰ 2 এটা পূৰণ আছিল, তেতিয়াহ'লে ইয়াত আমাৰ হ'ব এইটো 6, ইয়াত কি হ'ব 6। আকৌ ইয়াত চোৱা, এইটোৰ লগত যদি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব 3 9 আৰু 9 2 গুণ 18 কিউব, আৰু ইয়াতে কি হ'ব আমাৰ 8। এতিয়া যদি যিহেতু আমাৰ কি দেখুৱাব লাগে, যে 9m + 8 আৰু সেই দেখুৱাব লাগে, তেতিয়াহ'লে ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ, যে ইয়াৰ পৰা আমি লিখিব পাৰোঁ, ইয়াৰ পৰা এইটোৰ পৰা যদি আমি 9 এটা কমন লওঁ, তেতিয়াহ'লে ইয়াত কি থাকিব আমাৰ 3 কিউব থাকিব, আৰু ইয়াত আমাৰ কি থাকিব, যে 6 এটা থাকিব, 6 আৰু 9টো গ'ল, 6 কিউব স্কোৱাৰ থাকিব, আৰু ইয়াৰ পৰা আমাৰ কি থাকিব 2 কিউব থাকিব, আৰু ইয়াত কি আমাৰ 8। এতিয়া যদি এই গোটেইখিনিৰ মান যদি m ধৰা হয়, তেতিয়াহ'লে আমাৰ ইয়াত কি হ'ব 9m + 8, অৰ্থাৎ য'ত লিখিব লাগিব, য'ত m ইজ ইকুৱেল 3 কিউব প্লাছ 6 স্কোৱাৰ প্লাছ 2 কিউব। এতিয়া চোৱা, এতিয়া আমি দেখুৱালোঁ যে প্ৰত্যেকটো যিকোনো যোগাত্মক অখণ্ড সংখ্যাই আমাৰ, যদি যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো আমাৰ কি আহি গ'ল, এটা 9m, আন এটা কি আহি গ'ল 9m + 1, আন এটা আমাৰ আহি গ'ল কি 9m + 8 আহি গ'ল, অৰ্থাৎ আমি দেখুৱালোঁ। গতিকে আমি ইয়াত লিখিব পাৰোঁ এতেকে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, বা কি হ'ব পাৰে 9m + 1 বা 9m + 8 আৰ্হিৰ। এইখিনি তোমালোকে লিখিবা, ঠিক আছে।